Welcome to my little Sessions blog. স্বাগতম জনাইছোঁ আৰু মই এতিয়া আছোঁ আমিনগাঁও ডিচি অফিচত। আমিনগাঁও ডিচি অফিচ যিটো নতুন বিল্ডিঙত ইয়াৰ ডিচি অফিচৰ সকলো কাম কাৰ্য চব নতুন বিল্ডিঙত ট্ৰেন্সফাৰ কৰিছে। নতুন বিল্ডিঙৰ প্ৰাকৃতিক দৃশ্য আপোনালোকক দেখুৱাম অলপ পিছত। কিন্তু মই আহিছোঁ এটা কামত, আহিছোঁ কিন্তু এতিয়া অফিচাৰজন আহি পোৱা নাই। সেই হিচাপে মই ৱেইট কৰি আছোঁ। ৱেইট কৰি আপোনালোকক তাৰ মাজতে আপোনালোকক সুন্দৰ উপভোগ ডিচি অফিচৰ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। মোৰ কামটো নহ'ল, এতিয়া ডিচি অফিচৰ পৰা ওলাই আছোঁ। এতিয়া ঘৰমুৱা হৈ গৈ আছোঁ আৰু বেলেগ নেক্সট দিন আহিব লাগিব। আজি কামবোৰ নহ'ল, আজি ঘূৰি আহিলোঁ। আকৌ নেক্সট একদিন আহিবলৈ লাগিব। সেইকাৰণে এতিয়া আহিছিলোঁ, কামবোৰ আজি সম্পূৰ্ণ নহ'ল। ওলালোঁ এতিয়া ডিচি অফিচৰ পৰা।
ফ্ৰেণ্ড আজি মোৰ ব্লগ কৰা কথা নাছিল মোৰ হয়তো ভিডিঅ' কোৱালিটি ঠিক নহ'ব পাৰে ট্ৰাইপডটো অনা নাই আৰু তাৰোপৰি মই মাইক অনা নাই ট্ৰাইপডটো অনা নাই মাইকত অনা নাই সেইকাৰণে মোৰ ভিডিঅ' কোৱালিটি ভাল নহ'ব পাৰে আৰু মাইকৰ কোৱালিটি ভাল নহ'ব পাৰে আজি একচুৱেলি মই অনা নাছিলোঁ মানে ব্লগ কৰাৰ কথা নাছিল মই আজি আহিছিলোঁ ডিচিপিছত এটা সময়ত ইমান ধুনীয়াকৈ ডিচিপিটো দেখা পালোঁ ধৰ ভাল লাগিছে সোমাই ভিতৰত সেইকাৰণে ভাবিলোঁ কি এটা ব্লগে কৰি দিওঁ সেই হিচাপতে কৰিলোঁ আজি মানে মোৰ কোনো টাৰ্গেটো নাই ব্লগ কৰাৰ এতিয়া বাৰু ডিচিপিছত মই কামখিনি নহ'ল আৰু এদিন আহিব লাগিব এতিয়া মই কি কৰিম আৰু এতিয়া ঘৰলৈ গৈ আছোঁ আৰু উভতি আৰু ঠিক আছে মোৰ ভিডিঅ'খিনি চাই চাওক আগলৈ আৰু এইখিনিতে আজিৰ মোৰ ভিডিঅ'টো সমাপ্ত কৰিম তাৰ আগতে মই কথা এটা কওঁ খুব বেছি ভিডিঅ'টো ভাল নহ'ব পাৰে মই ট্ৰাইপড অনা নাই আৰু ট্ৰাইপডৰ লগতে মই মাইকটো অনা নাই আজি মই একচুৱেলি মই ভিডিঅ' কৰিম বুলি অহা নাই মই আহিছিলোঁ DC অফিচত বেলেগ কাম এটাত আহিছিলোঁ কামটোও মোৰ নহ'ল সেয়েহে মই DC অফিচটো ভিতৰত সোমাই ইমানেই ভাল লাগিল ভাবিলোঁ কি এটা ব্লগে কৰিলোঁ সেইকাৰণে মই ব্লগটো কৰিলোঁ একচুৱেলি মই উদ্দেশ্যটো মোৰ ব্লগ কৰা উদ্দেশ্যত অহা নাই মই আহিছিলোঁ DC অফিচৰ কাম এটাত ঠিক আছে ফ্ৰেণ্ড ভিডিঅ'টো বেছি দীঘল নকৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব কিবা বেয়া হ'লে কমেণ্ট কৰিব নিশ্চয় আশা কৰিম মই ঠিক আছে ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত মাৰিলোঁ বাই জয় অসম